Hello guys, to welcome back to my YouTube channel. So guys, ওলাই আহিলো অলপ ৰাস্তা ফালে আমাৰ ৰাস্তা ফালে গাঁওখন ঘূৰিবলৈ আহিলো অকলে আহিছো কোনো নাহা লগত তাৰপিছত তেতিয়া এই খনকে দেখুৱাম অলপ কিবা কিবি এনজয় কৰিম চাগে অকলে আহিছিল কোনোবা আহিলে মানে আৰু ভাল লাগিলে হ'লে তো ভিডিঅ'ত চাই থাকা এইটো ভিডিঅ'টো একেবাৰে ইউনিক হ'বলৈ গৈ আছে মানে হৈছে আমাৰ গাঁওখন এখন এতিয়া বেলিটো ডুব গৈছেগৈ পুৰা আধা ৰুইছে আধা আছে আৰু এখনত পুৰা হাল বাই আছে এনেও দুদিন দিনতে দি দিব এখন তো এইফালে চাওক ভিউটো এবাৰ চাই লওক মানে ভাবিছোঁ আজিৰ পৰা ভিডিঅ'খিনি অলপমান ইউনিককৈ দিম এখন গাঁও বুলি কয় বেতনী গাঁও এতিয়া আমাৰ গাঁওখন আছে পিছফালে সেইফালে এখন গাঁও আছে আমাৰ কৈলাশপুৰ গাঁও এইখন আছে বেতনী গাঁও তাৰ এইটো ৰাস্তা দেখিছে এইটো এই ৰাস্তাটো যায় মানে এইটো ৰাস্তা যায় তিনিআলি নগাঁও যায় তাৰপিছত মানে শ্বৰ্টকাট ৰাস্তা যায় তিনিআলি নগাঁও যাব পাৰে তাৰপিছত আকৌ যাব পাৰে তাইক টঙনা হৈ কিনে কাকপথাৰ ওলাই যাব তাৰপিছত আছে কুলিপথাৰ কিবা কিবি গাঁও ঢেৰ গাঁও আছে এতিয়াতো আৰু এটা ৰাস্তা আছে সেই মোৰ পিছফালে সেইফালে এইফালে ৰাস্তাটো ডাইৰেক্ট যাব আপুনি বৰডুমচা যাব পাৰিব এতিয়া মহং কালপথাৰ ঢেৰ মানে যি গাঁও আছে আমাৰ ইয়াত জিয়াক গেটৰ নপাওঁতে এটা হুঞ্জান মানে বুলি ৰাস্তা এটা আছে তাৰপৰা আমাৰ গাঁওখন সোমাই আহে মানে হাই ৰোডৰ কিনাৰ ৰাস্তা দি আমাৰ গাঁওখন সোমাই আহে তাৰপৰা হ'ব খুব বেছি 3 বা 4 কিলোমিটাৰ তাৰপিছৰ পৰা গাঁওখন পূৰা পাবহি আৰু আমাৰ গাঁও কয় কৈলাশপুৰ মাজগাঁও তাৰ সেইদিনাখন মানে ৰাতিপুৱা বদিলে ন দুটা বদিলে এখন স্কুটি তেলে কৰিলে আকৌ মই ইয়াত বহিছিলোঁ ই ঠেলিছিলে মজা জিন্দাগী জিন্দাগীত এনেকুৱা মজা ল'ব লাগে ই ঠেলিছে তাৰপিছত আহি টানি লৈ গৈছে আমাৰ লগৰ দুটাই মানে পুৰা R15 এখনত ঠেলি এতিয়া তেল আছে নাই তেল নাই তেল ভৰাইছিলোঁ ৰুব দিছিলে পুৰা বেলি ডুবি গৈছেগৈ পুৰা বেলিটো ডুবি খতম মানে ঘৰলৈ আহি গ'লো ঘৰলৈ আহি কিনে আকৌ পোৱালিটাক লগ পাই আহিলোঁ এইটো দৌৰ মাৰিব যায় হেনো এইটো মৰাটো এই দমা পেণ্টটো খুলিছে সঁচাকৈ পেণ্টটো খুলি গৈছিলে এইটো পেটুৱাকে এয়া চুলিখিনি যদি লগাই দিম মাইকীয়ে হৈ থাকিব এইটো টাইম আছিলে এতিয়া লগত এতিয়া পোৱালিহে আছে এতিয়া এটা টাইমত আমি গোটেই লগৰ সোপাই আহি কিনে গোটেই গাঁৱত ফুৰোঁ ইটোৰ পৰা সেইটো দৌৰ নেমাৰিলে খোজকাঢ়ি যাওঁ এনেই কিবা এটা ভাল লাগে এই টাইমত নাই চব নিজৰ চাকৰি বা কিবা নিজৰ মানে লক্ষ্যস্থান বিচাৰি গৈছে লাইচেঞ্চ ক'ত ভাবিছোঁ কিবা এটা কণ্টেণ্টটোৰ কাৰণেতো লাগিব কিবা এটা সেইটো কাৰণে লগৰজনীক প্ৰেংক মোৰ লগৰ এজনী আছে খুব ধুনীয়া গান গায় পল্লৱী ভূঞা বুলি কয় তাকে ফোন মাৰোঁ এই মোবাইলত ক'লেতো গম পাব তাৰ মোবাইলৰ পৰা ফোন হেল্ল' অঁ পল্লৱী বা নি ক'ত আছে আপুনি অঁ চিনি পোৱা নাই নি অঁ মই ইনষ্টাৰ পৰা আপোনাৰ নাম্বাৰটো লৈছিলোঁ অঁ আপুনিয়ে দিছিলেচোন অঁ শুনিছেনে হেল্ল' ফোনটো কাটি দিলে নেটৱৰ্ক প্ৰব্লেম নেকি বাৰু আকৌ বা কৈছাং মানে এইটো টাইমত গাড়ী চাই আহি কিনে বিৰাট ডিষ্টাৰ্ব দি থাকে সেইটো কাৰণে বেয়া লাগে হেল্ল' অঁ বাক ফোনটো কাটি দিলে যে জ্যোতি বৰগোহাঁই হা কি কৈছিলে অঁ নাচালেও হ'ব নাচালেও হ'ব ভালকৈ চিনাকিচোন আমি কেলে কোনে কৈছে হ'ব দিয়া তেনেহ'লে বুলি অঁ মোৰ নেট পেক নাই আকৌ কোনে
অঁ তাৰপৰা গান চানৰ কথা কিবা ভাবিছে নি? অঁ মই সেই কাৰণ এই কথা এটাত ফোন মাৰিলোঁ আকৌ আপোনাক। মানে আপোনাৰ গান এটাতো ওলালে ন, মানে সেইটো মানে ভিডিঅ'ৰ কাৰণে আপোনাৰ পৰা পাৰ্মিশ্যন ল'ম বুলি ভাবিছিলোঁ। হয়। এনে আপোনাৰ নামটো বাৰু নুমল নেকি? কেনেকৈ চিনি পালা? মাতটো ধৰিব পাৰিলো আৰু। ভাল মানুহটোক ধৰিব নোৱাৰিলা। মই বোলো চিনি নাপাব বোলো। প্ৰথমতে অলপমান বেলেগতো মাত উলিয়ালো মানে, তেতিয়াতো চিনি নাপালা, সেইটো কাৰণে চিনি নাপাবা বুলি ভাবিছিলোঁ আকৌ। আপোনাক মই চিনি পালো দিয়ক। কি কৰিছা? কি কৰিছা? হেল্ল' কি কৰিছা? এনে পত্নীৰ ঘৰত বাহঁতৰ লগত বহি আছো। অঁ মানে এই ভ্লগ এটা বনাই আছিলোঁতো, তাৰপিছত বোলো এই কণ্টেণ্ট চণ্টেণ্ট নাই, প্ৰেংক কল এটা কৰোঁ বোলো। তুমি মুখহে পালাগে ন? নহয় অকল প্ৰেংক কল নহয়, মানে এনেই গান কিবা এটা গুণগুণাই দিয়া মানে। গান গুনগুনাই দিম। অঁ কিবা এটা গান। এই একো নহয়। এতিয়া কুকুৰটোৱে গান গাই আছে, কুকুৰটোৰ লগত মিলাই কিনে গাই দিয়া আকৌ। আকৌ যদি কয় যদি কুকুৰটোৱে তোমাতকৈ সুৰত গাইছে বুলি তেতিয়া কি কৰিম? উইটা বাদ নাই জানো আমি? নাই ধৰিলা। অঁ ধৰা পৰিলোঁ। হয় নেকি? মজা আছে। সঁচাই আকৌ ধৰা পৰিম বুলি। হে হ'ব বাৰু, এনেই ধৰি দিছো আৰু। দিয়া ধুনীয়াকৈ এটাকে দিয়া। তোমাকে মই ধাৰাখাৰ, তোমাকে বিচাৰো প্ৰতিবাৰ, ভাল পাব খোজো, ভাল পাব খোজো আকৌ এবাৰ, ভাল পাব খোজো আকৌ এবাৰ। হ'ব দিয়ক। কাক 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 পাব বিচাৰা? এনেই আৰু গানটোহে গাইছো কিবা। মই বোলো মই গানটো গাব দিছোঁ, মোকে পাওঁ বুলি কৈছা নেকি বোলো? নহয় নহয়, গান গাইছো মোৰ ভাল লাগে কাৰণে। অঁ ভাল লাগিলে। হয় নেকি? অঁ থেংক ইউ দেই। হ'ব দিয়া তেন্তে, ঠিক আছে। গুড মৰ্ণিং। গুড মৰ্ণিং। ৰাতিপুৱা কাৰণে। অঁ হ'ব দিয়া। তাকে গান এটা গাই দিলে, শুনিলোঁ, মনটো ফ্ৰেছ হৈ গ'ল নে কি? প্ৰেম কংগুৱে লাগিছে আকৌ পল্লৱী। পল্লৱী যদি ভিডিঅ' চাই আছা কৈ দিছোঁ আকৌ, প্ৰেম কংগুৱে লাগিলে আকৌ তোমাৰ গানটো শুনি। অঁ পূৰা আন্ধাৰ হৈ গৈছে পূৰা। অ' আন্ধাৰটো আন্ধাৰে ভেকুলী কান্দিছে। এতিয়া শাওনৰ সোমালে প্ৰায় 10-12 দিন কিবা কিবি। আনকালতো আমাৰ ইয়াততো ৰুই কিনে বোলে ফেৰিয়ত 80% মান খতমেই হয়। এতিয়াতো এইটো এতিয়া 60% মান গৈছে আৰু আমাৰ পথাৰখন এখন, আৰু এইখিনি আছে হাল বাবলৈ কিবা ক'বলৈ। এইবুলি বতৰৰ প্ৰব্লেম বহুত। ডিম্পু বৰুৱাই ঠিকেই কয়, বতৰৰ মহিমা আৰু নাই মহিমা বুজিব নে কি ক? হয় হয়, সঁচা সঁচা। কি সঁচা? তই প্ৰেমত পৰিছিলি নেকি? ঐ তই প্ৰেমত পৰিছিলি নেকি? তেন্তে কেলে কবি? কেলে কবি? মোবাইলৰ কোৱালিটি ফটা আহি গৈছে। আন্ধাৰ হৈ গৈছে, লাইট জ্বলাই লৈ নেকি? তো আজি ভিডিঅ'টো ইয়াত ইমান হেৰি নকৰোঁ, কাইলৈ আকৌ বেলেগ এটা চাব। তো আজি ভিডিঅ'টো খতম নকৰোঁ। ইমান ডোখৰত থৈ দিম, আকৌ কাইলৈ ভিডিঅ'ডোখৰ ইয়াত লগাম। তো ভিডিঅ'টো চাই থাকক, এটা স্কিপ নকৰি। আপোনালোকে কাইলৈ ৰখি থাকিব নালাগে, আজিয়ে চাব পাৰিব। মানে ভিডিঅ'টো আপলোড দিম কাইলৈ। হেল্ল' গাইছ, ভিডিঅ'টো কাইলৈ কাৰণে মানে ৰখি থাকিব নালাগে। ভিডিঅ'টো কাইলৈ দিম দিয়া আপলোড, কিন্তু কাইলৈকে ৰখি থাকিব নালাগে। তো আজি আকৌ ফোন এটা আহিলে, মানে লগৰ এটাই ফোন মাৰিলে যে তাৰ বাৰ্থডে আছে, কণী ভাঙিব লাগে হেনো। সি নাকাব বাৰ্থডে মানে কণী ভঙাই আৰু নে কি? লেতেৰা পেতেৰা কোৱা। তো বাৰ্থডেলৈ যাম, পূৰা ধামাকা কৰিম, ভিডিঅ' চাই থাকিব একদম। ইজনৰ মানে পূৰা দেৰি হৈ গ'ল,
এতিয়া বজিলে 10টাটো ওপৰত বজিলে এতিয়াতো আহি পাৰ্টি কৰিছিলে কেক কটা নাই এতিয়ালৈকে বাৰ্থডে বয় পুৰা ঠাণ্ডা হৈ আছে একদম এইবিলাক আমাক ছিংগাৰ এটা আছে গান গাব লাষ্টত এইটো কেক ধুনীয়াকে কেক কেক নাম লিখা আছে নাই চান্দুটো বুলি লিখা আছে লাইটিংটো হেভি হৈ আছে কণীৰ লগত কাজিয়া আনো এইটো কণী নালাগে আনো বাৰ্থডে বয় কেক কাটিব ৰেডি বাৰ্থডে বয় অৱস্থা বেয়া মুঠতে অকণমান খেতি ঠিকে আছে চোলালে খোলাই দিলে মোক কেলা কিন্তু চোলাবলৈ ঠিকে খতম কি হ'ব এনেকৈ হ'লে লোকৰ বাৰ্থডে আকৌ আমি থাকিব পাতিম কেলা লোকৰ বাৰ্থডেত বোলে পুৰা এনজয় কেলে হেৰি পানী দি দিলি ঐ গৰু মোক কেলে পানী দি দিলি ঐ মোক কেলে দিয়ালি কেলে মোবাইল পৰিব কেলে দিয়ালি ঐ মোবাইলত দি দিলে পানী খতম এটা দি দিলে হাঁহলিকে মাতিলে যে ইমান ওখ এটা আমাৰ পৰে মালিক অৱস্থা নাই বাৰ্থডে বয় হাতোৱে দেখ মই ধুই আছো ধুনীয়াকৈ তো এতিয়া আছে আমাৰ বাইক স্কুটি কিবা কিবি হয় মোৰ কেতিয়া আছে